পুৰা ফুল দম ফূৰ্তি যাব লাগিব ন ক'ব নালাগে পিকনিক পিকনিক কৰি মেলি লাহে বহুত ধুনীয়া হয় মাংস চালাড দালি বজাই এতিয়া বাজিছে বন্ধুসকল আকৌ আপোনালোকক স্বাগতম জনাইছো মোৰ মৰমৰ চেনেললৈ ভাস্কৰ জে গগৈ মানে ভাস্কৰ জ্যোতি গগৈ আৰু আজি আকৌ মই আহি পালো এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত তো আজিৰ ভিডিঅ'টো আপোনালোকক বহুত কিবা কিবি দেখাম মানে এটা বস্তু নহয় বহুত কি বস্তু দেখাম অলপ অলপকে তো আপোনালোকে চাই দিব ভিডিঅ'টো কি হ'বলৈ গৈ আছে আজি হোষ্টেলৰ পৰা গৈ আছে পিকনিকলৈ গৈ আছে পানীমূৰলৈ গৈ আছে আৰু সেইডোখৰ জেগাডোখৰ কোনডোখৰত আছে আপুনি এইডোখৰ চাই লওক এই চাইডত দেখাই দিছোঁ এখন মেপখন আছে নহয় এই মেপখনত সেইডোখৰত আছে পানীমূৰ মই পিকনিকলৈ নাযাওঁ কিবা কিবি কাৰণত নাযাওঁ আৰু কিন্তু মই বেলেগ এফালে যাম চ' য'লে যাম সেইটো দেখামগৈ লগতে হোষ্টেলৰ পৰা পিকনিক গৈ আছে সেইটো দেখামগৈ দুটা মানে একেলগতে হ'ব একেদিনাই দুটা বস্তু হ'ব কিন্তু দুটা বস্তু দুইটা দেখাম আপোনালোকক পিকনিকলৈ যোৱাটো বেলেগে ৰেকৰ্ড কৰিব সেইখিনি দেখাই দিম কিন্তু মই বেলেগ এফালে যাম চ' সেইটো দেখাম আপোনালোকক এতিয়া মোৰ এতিয়া পুৰাংগ আছে ই এতিয়া মই যিহেতু নাজানো চ' ইয়াক এতিয়া মই মানে ভিডিঅ'টো কণ্টিনিউ কৰিবলৈ ইয়াক দি দিম আৰম্ভ হৈ গ'ল নচা এইপিনে বাছ আহি পালেহি সিহঁতে পূৰা ইয়াত উৎপাত কৰি আছে এইপিনে এতিয়া দেখালোঁ ন এতিয়া উৎপাত কৰি থকা আৰু এইপিনে পানী বটল চাইন বটল এইবোৰ আছে এইবোৰ যোগাৰ কৰিছে চব যোগাৰ হৈ গ'ল আৰু পিকনিকৰ কাৰণে এইবোৰ আনি থৈ দিছে না চাউণ্ড বক্স আৰু এইপিনে এম্প্লিফায়াৰ এইপিনে বেটেৰী এইকেইটাতো লাগিবই কাৰণ নাচি যাব লাগিব ন পূৰা ফুল দম ফূৰ্তিত যাব লাগিব ন যাবি নাই যাবি মজা ক'বই নালাগে এতিয়া পিকনিকৰ আগত ল'ৰাবোৰেনো কি কৰি আছে তাকে চাওঁগে ৰুমত পাৰ্টি চলি আছে এতিয়া পাৰ্টি পিকনিক হে আজি অলপ পাৰ্টি কৰি আছো লৈ যাবি নেকি এইবোৰ নালাগে লৈ যাব দে মজা ভাত চাত খালে চবে আৰু এইপিনে কি বনি আছে কি পাপৰ বনাইছে নি পিকনিকৰ কাৰণে কণী ব্ৰেকফাষ্টৰ কাৰণে কণী বইল কৰি আছে নহৰু কিহৰ কাৰণে আকৌ কাইলৈ কিয় মাংস চাংস বনাবৰ কাৰণে নহৰু লগতে এতিয়া সুবিধা চাই ইউ ভিডিঅ' বনাব মানে ইউ কণী নক'ব হোষ্টেলৰ পুৰণা কুক দালচা উকি দালচা কিবা কয় যে কৈ দিয়ক এইপিনে হোষ্টেলৰ পৰা নাচ গান চলি আছে আৰু এতিয়া মই এই ঋতুৰাজ মানে ঘৰলৈ গুচি যায় সেইকাৰণে ইয়াক থ'বলৈ মানে ৰাস্তালৈ আগুৱাই দিওঁগৈ অলপমান আমি অকল হোষ্টেলতে মই থাকিম ইপিনে নাথ থাকিব আৰু যদুমণি শইকীয়া থাকিব আৰু দুটামান থাকিব বেছি নাথাকে কেইটামান থাকিব বাকী চব মানে পিকনিকলৈ গুচি যাব আমি পিকনিকলৈ নাযাওঁ আমি বেলেগ এফালে যাম ফুৰিবলৈ মই আৰু ঋতুৰাজ নাথ চাইকেল লৈ পেলাই বেলেগ এফালে যাম ইয়াক এতিয়া বাছত উঠাই থওঁগৈ ঋতুৰাজ দাস হাই বুলি কৈ দিয়ে ধুনীয়াকৈ হাই আকৌ আহিব ই নমস্কাৰ নিদিলে হ'ব দে ইমান কেজুৱেলিটি নালাগে দে ই ঘৰলৈ গৈ আছে মানে কেলৈ গৈ আছে যিহেতু হোলী আহিছে ন হোলী অহাৰ কাৰণে হোলীত মানে আমাৰ বহুতখিনি বন্ধ দি দিলে আৰু হোলী ভিডিঅ'টো আহি আছে বাকীবোৰ ভিডিঅ' চাবৰ কাৰণে এতিয়া প্ৰথমতে ছাবস্ক্ৰাইবটো টিপি লওক আৰু বহুত পিছৰখিনি দেখাই গৈছোঁ লাহেকৈ দাসৰ এতিয়া গাড়ী আহি গ'ল এইপিনে দাস গ'ল বাই কি লৈছে নকবি মন কেনে এতিয়া পুৰা এটেণ্ডেঞ্চ লৈ আছে চব আহিলে নে একবাৰ চাই লৈছে পিকনিক এতিয়া পিকনিকলৈ গৈ আছো মানে কি মই গৈ থকা নাই খালি বাকীবোৰ গৈ আছে কিন্তু আপোনালোকে গোটেই জাৰ্ণিটোত মোৰ মাতটো শুনিয়ে থাকিব পিছফালে এতিয়া এইখিনি শুই গ'ল অলপমান উৎপাত কৰি মেলি লাহেকৈ শুই গ'ল এতিয়া আহি পেলাই পাই গ'লহি চব এতিয়া নামি আছে এতিয়া তিনিটা বেলেগকৈ দেখিছে চাগে একদম মানে তিনিটা ভিডিঅ' একেলগতে দি দিয়া নিচিনা লাগিছে মানে কি হ'ল যাক মানে ভিডিঅ' কৰিবলৈ দিছিলোঁ সি মানে ভালকৈ কৰিছে খালি মানে থিয়কৈ কৰিলে কাৰণে এতিয়া এডিট কৰিব লাগিব এতিয়া চব পাই গ'লহি এতিয়া দেখাওঁ আপোনালোকক পানীমূৰৰ জেগাডোখৰ কেনেকুৱা হয় এতিয়া বাছকেইখন ইয়াত ৰৈ আছে তাৰপিছত এতিয়া ব্ৰেকফাষ্ট কৰিবগৈ চবেই ব্ৰেকফাষ্ট দেখাবলৈ গৈ আছোঁ ব'লক এতিয়া জেগাডোখৰ অকণমান চাই লওঁ আৰু তাৰপিছত ব্ৰেকফাষ্ট দেখামগৈ আপোনালোকক ব্ৰেড ফ্ৰুটি জেম আছে আৰু লগতে কণী আছে
এতিয়া ব্ৰেকফাষ্ট কৰি মেলি লাহেকে বটিং কৰিবলৈ কেইটামান গুচি আহিলে। বটিঙত যদি আপোনালোকে পানীমূৰলৈ যদি আহে তেনেহ'লে বটিঙো কৰিব পাৰিব। এতিয়া বটিং পাৰ হেড 100 টকা বুলি কয় প্ৰথমতে ষ্টাৰ্টিঙত, খালি 50 টকালৈ আপোনালোকে কথা চথা পাতি মেলি 50 টকালৈ আনিব পাৰিব আৰু 50 টকাকৈ সিহঁতি উঠিছে পাৰ হেড। খালি জেগাডোখৰ বহুত ধুনীয়া হয় আৰু ধুনীয়া হোৱাৰ লগতে অলপমান ৰিক্সো আছে, কাৰণ পানীমূৰত আছে এটা জলপ্ৰপাত আৰু ইয়াৰ সোঁতটো ইমানেই বেছি যে তাত যদি কেনেবাকৈ পৰি যায় তেনেহ'লে চেটেপ খতম। তাৰপাছত এতিয়া খোৱা বোৱাৰ কাৰণে ৰেডি কৰি আছে। এইপিনে মাংস বনাবৰ কাৰণে গেছ চেছ জ্বলাই মেলি এইটো যোগাৰ কৰিছে পূৰা যোগাৰ কৰিছে। আৰু জলপ্ৰপাত বুলি যে কৈছিলোঁ, এইটো জলপ্ৰপাতটো চাওক, ইয়াত যদি পৰে কেনেবাকৈ খতম আৰু চাই লওক, দেখিয়ে গম পাইছে চাগে আপোনালোকে। এতিয়া পানীমূৰৰ আপোনালোকৰ এইটো ৱাটাৰফলছটো দেখাই পেলাই আপোনালোকক এতিয়া ড্ৰোনৰ ভিউ এটা দেখাবলৈ গৈ আছোঁ। এইটো ড্ৰোনৰ ভিউটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব। এইটো অলপমান মেনেজ দিছোঁ আৰু বেলেগে কোনোবাই কৰা আগতে ভিডিঅ', আমাৰ দাদা এজনে কৰা এটা ভিডিঅ', চ' এই ড্ৰোন শ্বটটো আপোনাক দেখাই পেলাই ওপৰৰ পৰা ভালকৈ দেখাবলৈ চেষ্টা কৰিলোঁ। এতিয়া কেনেকুৱা হৈছে আপোনালোকে ক'ব আৰু ভিডিঅ'টো কেনেকুৱা হৈছে। এই ড্ৰোনত কৰা ভিডিঅ'টোৰ লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ চাব পাৰিব। এতিয়া খানা টাইম হৈ গ'ল, মাংস চালাড দালি এইবোৰেদি খাই আছে, চবেই খাই আছে। পানীমূৰত মৰা ফটোখিনি একদম লাষ্টত দেখামগৈ, কিন্তু লগতে ইয়াৰ পাছত এতিয়া আপোনালোকক দেখামগৈ মইনো হোষ্টেলত কি কৰি আছিলোঁ এইটো চামগৈ বলক। এতিয়া ৰিটাৰ্ণ মাৰি আছে, তাৰপিছত হোষ্টেললৈ যাব। এতিয়া মইনো আজিৰ দিনটোত কি কৰিলোঁ এইটো চামগৈ বলক। মই পিকনিকত নগ'লো। এতিয়া পিকনিকত নোযোৱাৰ কাৰণে অলপমান প্ৰব্লেম হৈ গৈছে। হোষ্টেলত খানা বনোৱা চিলিণ্ডাৰটো লগত লৈ গৈছে, লগতে কুক কিজনো গুচি গ'লগৈ। এতিয়া হোষ্টেলত যিহেতু খানা চানা বনোৱা নাই, এতিয়া আমি এইবোৰ লৈ আনিছোঁ। এতিয়া হোষ্টেলৰ খানাটো মেনেজটো দিব লাগিব ন, এতিয়া কিবা এটা মেনেজ দিব লাগিব, কাৰণ চিলিণ্ডাৰ চব লগত লৈ গুচি গ'ল, মানে পিকনিকত লগত লৈ গুচি গ'ল। এতিয়া মোৰ লগত মুক্তাৰ বাতি চাতি লৈ আনিছোঁ আমি, এতিয়া বেলেগ এটা হোষ্টেলৰ পৰা এতিয়া ভাতটো মেনেজ কৰিম। এইফালৰ পৰা আহিলোঁ, এইফালৰ পৰা আহি পেলাই এতিয়া হোষ্টেল, এইটো হোষ্টেলৰ পৰা এতিয়া সেইটো ছেকেণ্ড হোষ্টেল, মানে ছেকেণ্ড হোষ্টেলৰ পৰা এতিয়া ভাত আনিমগৈ। এইখিনি ভাত, এইপিনে দাইল লৈ আহি আছে। এইপিনে এতিয়া আহিপিনে নাথ আছে, নাথে এতিয়া মাংস মেনেজ কৰি দিলে, আমি এতিয়া ভাত মেনেজ কৰি দিলোঁ। মানে হোষ্টেলত থাকিলে কি মানে মেনেজ কৰিলে এতিয়া ন, এইটো মেনেজ আমি এতিয়া মেনেজ দি আছোঁ পুৰা। খাই মেলি আজৰি, এইপিনে যদু খাই মেলি আজৰি, যদু খাই দিলোঁ দেই। এতিয়া খোৱা বোৱা কৰি মেলি আমি এফালে যাবলৈ লৈছোঁ। এতিয়া মই ৰেডি হৈ ল'লোঁ, ইউ ৰেডি হ'লে, ঋতুৰাজ নাথো ৰেডি হ'লে, ৰাম মন্দিৰৰ ফালে গৈ আছোঁ আমি এতিয়া। নতুনকৈ যোৰহাটৰ ৰাম মন্দিৰ বুলি বনাইছে, তালৈ এতিয়া লাহেকৈ গৈ আছোঁ মানে কি আৰু চাইকেল মেনেজ দিবগৈ লাগিব। আমি ভাতটো মেনেজ কৰি আছোঁ, ভাতটো মেনেজ দিলোঁ। এতিয়া চাইকেলিং কৰি পেলাই এফালে যাম। এতিয়া চাইকেলখনো মেনেজ দিবগৈ লাগিব। এখন চাইকেল মেনেজ হৈ গ'ল। এই আগৰ ব্লগটো ইয়াত নুঠালো বুলি কৈছিলে, সেইকাৰণে উঠাই দিছে ন। এতিয়া আৰু এখন চাইকেল মেনেজ দিবগৈ লাগিব, মানে হোষ্টেলৰ যোনজন কুক হয় ন, সেইজন কুকৰ পৰা এতিয়া মেনেজ দিমগৈ সেইখন চাইকেলখন। এই পাতদাৰ পৰা চাইকেলখন লৈ আনিলোগৈ। পাতদাৰ একদম পৰা ডাইৰেক্ট নিজৰ চাইকেলখন দি দিছে। এতিয়া কোনে কৈছিল? এনেই ভিডিঅ' কৰিছোঁ আকৌ। তুমি এখন বেয়া হেভি চাইকেল লৈ আনিলাচোন, এখন বেলেগ হেভি চাইকেল লৈ আনি এইখন চলাবলৈ মনটো আছে আৰু। কিন্তু মানে নাথ আৰু মই আহিছোঁ, লগত এতিয়া মানৱেন্দ্ৰ আছে। বেন্দ্ৰ আমি গোটেই তিনিটাই যাম, ৰাম মন্দিৰলৈ যাম। এতিয়া আগত ঋতুৰাজ নাথ আৰু মানৱেন্দ্ৰ গৈ আছে, আৰু ইয়াত মেপত আপোনালোকক দেখাই দিছোঁ যে বাবা ৰামদেৱ মন্দিৰ কোনডোখৰত আছে, আৰু আমি এতিয়া সেইডোখৰলৈকে গৈ আছোঁ, অলপকৈ আগবাঢ়ি গৈ আছোঁ চাইকেল মাৰি মাৰি। এতিয়া তাত গৈ পেলাই আপোনালোকক দেখামগৈ ৰামদেৱ বাবা মন্দিৰটো কেনেকুৱা হয়। মানুহবোৰে ৰাম মন্দিৰ বুলি মানুহবোৰে কৈ থাকে, কিন্তু একচুৱেলি এইটো ৰাম মন্দিৰ নহয়, ৰামদেৱ বাবা মন্দিৰ হয়। চ' ব'লক তেনেহ'লে তাত দেখামগৈ কোনডোখৰত কেনেকৈ কি আছে। এইফালৰ পৰা আহিলোঁ, এতিয়া তিনিআলি পাই গ'লোঁ। এইফালে যাব লাগিব এতিয়া, এইডোখৰ তিনিআলি পাই গ'লোঁ, হাতীগড় তিনিআলি এতিয়া পাই গ'লোহি। এইপিনে জুবিন গাৰ্গৰ এইপিনে ফটোখন দেখিব নহয়, সেইটো চাইডে আছে। এইপিনে সোমাই যাম। এইপিনে নাথ এতিয়া সোমাই গৈ আছে, ইমান ঘূৰি মেলি লাষ্টত আহি পাই গ'লো সেই ৰামদেৱ বাবা মন্দিৰ। এইপিনে ৰামদেৱ বাবা মন্দিৰ লিখা আছে, এইপিনে যাব লাগিব এতিয়া। এতিয়া মানৱেন্দ্ৰ আৰু ঋতুৰাজ নাথ ৰৈ আছে, এতিয়া ভিতৰলৈ সোমাম। পিছফালে এতিয়া সেই পিছফালে দেখিছে নহয় গোটেই ৰামদেৱ বাবা মন্দিৰটো। এতিয়া মন্দিৰত সোমোৱাৰ আগতে জোতাযোৰ খুলি লৈছোঁ, জোতাযোৰ ইয়াত থৈ লওঁ, ধুনীয়াকৈ আমাৰ সোমাম। এতিয়া এই জোতা চোতা খুলি মেলি এতিয়া ভিতৰত দেখাবলৈ গৈ আছোঁ আপোনালোকক। এতিয়া ভিতৰটো চাই ল'ব কেনেকুৱা হয়, বহুত ধুনীয়াকৈ বনাইছে দেই এইটো মন্দিৰটো। আগত এতিয়া ঋতুৰাজ নাথ আৰু মানৱেন্দ্ৰ আগত গৈ আছে, মই এতিয়া ভিতৰত সোমাওঁগৈ। এই টিলিঙত এতিয়া বজাই দিওঁ আৰু ঘণ্টাটো সোমাওঁতে ঘণ্টাটো বজাই দিওঁ। কিবা ভুল চুল হ'লে ডাইৰেক্ট নধৰিবা দেই। এই নেবাজিলে, এই বজাই এতিয়া বাজিছে, এতিয়া ভাল লাগিছে। ভিতৰতো বহুত মুকলি, ভাল লাগিছে। এতিয়া ফ্ৰণ্টত যোনটো দেখিছে তাত পূজা কৰে, মেইন মণ্ডপটোত সেইটো হয়। এতিয়া ওপৰলৈ দেখিছে নহয়, চবফালে বনাই থৈ দিছে, প্ৰতিমূৰ্তিবোৰ বনাই থৈ দিছে। এতিয়া মন্দিৰটো দেখুৱাৰ লগতে আপোনালোকক কৈ দিওঁ, ইয়াত মানুহবোৰ যে আহি পেলাই সেৱা কৰিলে তেওঁলোকৰ বেমাৰ আজাৰ মানে ভাল হৈ যায় বুলি বিশ্বাস কৰে। মন্দিৰৰ ভিতৰত সোমাই দিলোঁ। এতিয়া ৰামদেৱ বাবাৰ বিষয়ে অলপমান ক'ব। ये बाबा रामदेव का मंदिर है, का मेन मंदिर है, राजस्थान रुड़ीचा धाम में है। ये विष्णु के अवतार है, कृष्ण अवतारी, ये सब इनके बारे में यहाँ दिया गया है। মেইন মন্দিৰ ৰাজস্থানত আছে, কিন্তু ইয়াত এইটো মন্দিৰ বনোৱা হৈছে। ৰাজস্থান যাম বুলি ক'লে ৰাজস্থানলৈ যাব পাৰিব। বলক তেনেহ'লে এতিয়া আপোনালোকক মন্দিৰটো অলপমান দেখাই দিওঁ।
এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ, এইপিনে পিছফালে আছে মন্দিৰটো আছে নহয়, মন্দিৰৰ পৰা ওলালোঁ, যিমান পাৰোঁ আপোনালোকক দেখালোঁ, চেষ্টা কৰিলোঁ। বেছি সোনকালে আহিলোঁ কাৰণে আন্ধাৰ হোৱাই নাই এতিয়ালৈকে, নহ'লে আন্ধাৰ হোৱাহেঁতেন আপোনালোকৰ লাইটিঙৰ সেইটো দেখাব পৰা গ'লহেঁতেন। ইয়াতে মানে আপোনালোকক দেখাই মেলি আজৰি কৰিছোঁ। মন্দিৰৰ পৰা আহি পেলাই পাই গ'লোঁ এতিয়া, কিন্তু ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই, আপোনালোকে চাই থাকক কি হ'বগৈ এতিয়া। দিনত বইজ হোষ্টেল 2ৰ পৰা ভাতটো মেনেজ দিলোঁ, এতিয়া মেনেজ দিবলৈ গৈ আছোঁ ভাতটো ফ্ৰম গাৰ্লছ হোষ্টেল। একো লগত নাই, নিজৰ পাছতে দিব, আকৌ পিছত ঘূৰাই দিম আৰু। মেনেজটো দিছোঁ আৰু আজি পুৰা ভয়ংকৰ মেনেজ দিছোঁ আজি। আমি এতিয়া এইফালে গৈ আছোঁ, সেইটো গাৰ্লছ হোষ্টেল। ত' ভাত চাত লৈ আহি গ'লোঁ। ভাত আপোনালোকৰ কথা গম পাইছোঁ বাৰু, গাৰ্লছ হোষ্টেলে গৈ যোৱাৰ লগে লগে মানে ছোৱালী দেখা পাম বুলি ভাবি আছিলে, খালি ছোৱালী নেদেখাওঁ এতিয়া আপোনালোকক। সেইটো সেনেকুৱা দিনো আহিব, পাছত আহিব, দেখাম বাৰু। এতিয়া ভাতটো খামগৈ। আজি যিহেতু দেওবাৰ হয়, দেওবাৰ হোৱাৰ কাৰণে আজি মাংস, পুৰা মাংস খাইছোঁ, দিনতো মাংস খাইছোঁ, এতিয়াও মাংস খাইছোঁ। দেওবাৰ দিনাখন মাংস খাব লাগে মানে কথা। এইকেইটা প্ৰটেক্টৰ এনি টাইম লগতে ঘূৰি ফুৰে। এতিয়া মানে কুকুৰকেইটাৰ কথা কুকুৰকেইটাক দেখি পেলাই মানে নাথৰ বেয়া টেনশ্যন হৈছিলে, আজি সিহঁতি খাবলৈ পোৱা নাই বুলি। পাছত ঘপককৈ গৰুৰ কথা ওলালে। গৰুৱে যে পাগলি পেলাই খাই থাকে যে, ভাবি চাওকচোন যদি মানুহৰ হ'লদিন কি হ'লদিন। এনেকৈ কথা পাতি আছে যেনে পাগলি খোৱা অভ্যাসটো বোলে মানুহো আছে বোলে। এনেকৈ কথা পাতি আছে বোলে, বহুত গ্ৰুপ এটাত কথা পাতি আছে। তাৰপিছত গৈ পেলাই ঘপককৈ ৰচোন মই মাংসডোখৰ চুবাবলৈ থাকি গ'ল বুলি পাগলি পেলাই চুবাই লওঁ আকৌ বোলে। কেনেকুৱা হ'লদিন বাৰু। সেইবিলাক পাই গ'লোহি, নাথে ভাতখিনি থৈ আছে, যদিও পূৰা খানা বনাই আছে, মজা খানা বনাই আছে। যদিও আজি খাবলৈ মাংস খাবলৈ, ভালকৈ খাবলৈ মাংস। ই যেতিয়া আমাৰ লগত থাকিলে ই অকল মাংস বনায়। মাংস চানডে স্পেচিয়েল, আজি অকল মাংসই খাম। সেই লগতে ৰবিউল আছে, এতিয়া হোষ্টেল আহিছে, এতিয়া কেনেকুৱা লাগিছে? হোষ্টেল আহিলে কেনেকুৱা লাগিছে? ভালে লাগিছে, মজা লাগিছে ন? এতিয়া ভাত চাত খাই দিলোঁ, খোৱাটো ৰেকৰ্ড নকৰিলোঁ কাৰণ বহুত ভোক লাগি আছে ন, খাই দিলোঁ আৰু। এইপিনে এতিয়া ভাত চাত গৈছে, পূৰা কাঁহী বাতি ধুই আছে, ইয়াক কাঁহী বাতি। এতিয়া পিকনিকত মৰা ফটোবোৰ লাহেকৈ অলপমান চাই লওক, তাৰপিছত ভিডিঅ'টো শেষ হ'ব আৰু।